আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু অন্য ভিডিঅ' সৈতে আকৌ লগ পাই আছোঁ। এতিয়া এইফালে আমি ওলাই আছোঁ বজাৰ কৰিবৰ কাৰণে। এয়া গৈ আছোঁ বজাৰলৈ। একদম বতৰটো বেয়া দেই। একেবাৰে সন্ধিয়া লগ পাইছোঁ, এফালে যাবলৈ ওলাইছোঁ ধুনীয়াকৈ। এয়া এইফালে বাবু আৰু এইফালে মন, দেখিছেনে কি কৰিছে? তো আমি ধুনীয়াকৈ গৈ মেলি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ, চাই থাকিব। এইফালে আমি টাউন আহি পালোহি আৰু এইফালে মনে বাইকখন পাৰ্কিঙত ৰখাই লৈছে ধুনীয়াকৈ। আজি বতৰটো বহুত ধুনীয়া, চাওকচোন আকাশখন ইমান ধুনীয়া হৈ আছে। এয়া আৰু এইফালে আমি আহিলোঁ বিশাললৈ বুলি, মানে দুই এটা বস্তু ল'ব লগা আছিলে সেইকাৰণে। এয়া মনে এইফালে স্পৰ্টিং চাই আছে দেই। এয়া এইফালে বাবু আৰু এইফালে মই একদম ভিডিঅ' কৰাত ব্যস্ত ধুনীয়াকৈ। আৰু এইফালে বস্তু লৈ মেলি কাউণ্টাৰত কিমান ভিৰ দেখিছেনে? কিমান মানুহ গৈছিলে নহয় আজি। এয়া কেতিয়াবা বহুত মানুহ হয় আৰু কেতিয়াবা একদম মানুহ নহয়। আৰু তাৰপাছত বস্তু পাতি লৈ মেলি আমি এতিয়া ঘৰলৈ বুলি আহিছোঁ ধুনীয়াকৈ। মনে বাইক আনিছে, আমি কথা ৰৈ মেলি ধুনীয়াকৈ ঘৰলৈ যাওঁ। আৰু আমি বজাৰ চজাৰ কৰি আজৰি হৈ আহি কাপোৰ কানি চেঞ্জ কৰি ধুনীয়াকৈ ভাত বনাবলৈ লৈছোঁ ন। আজি মই বনাম। এয়া এইফালে মানে মাংস আনিলে, খাচী মাংস আৰু প্ৰেছাৰ কুকাৰত বনাব। এয়া মই বনাম ন। চাই থাকিব। ইয়াত অকণমান দুটামান গোটা জিৰা দি দিছোঁ। পিঁয়াজখিনি দি দিছোঁ। আদা নহৰু পেষ্টটো এনেকৈ দি দিছোঁ। অলপ আদা নহৰু খুন্দি জিৰাখিনি দি দিলোঁ। দুটামান চেনি দি দিছোঁ, কালাৰটো ধুনীয়া হ'ব আৰু সোনকালে সিজিবও।
বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি ভাজিব লাগিব, লৰাব লাগিব ন? এতিয়া বিলাহীখিনি গলি লৈ যাব আৰু ধুনীয়াকৈ। এতিয়া দিছে নিমখ হয়নে? অলপ জিৰা গুড়ি, নিদিওঁ আৰু মছলা বেছি নিদিওঁ, মিট মছলা অকণ দিম, সেইটো পিছত দি দিম। তাৰ আগত হালধিটো দিলোঁ অকণমান, তাৰপিছত এতিয়া এইখিনি সিজি গ'ল বিলাহীখিনি, তাৰপৰা এতিয়া মাংসখিনি দি দিলোঁ আমি। ধুনীয়াকৈ ভাজিব লাগিব অকণমান টাইম। অকণমান ভাজি লওঁ, তাৰপিছত পানী দিম, পানী দি পিনে চিটি মৰাই দিম, হৈ যাব। আৰু চাব লং ইলাচি তাত দিবলৈ সেয়া লং ইলাচি দেই। হৈ গ'ল আৰু পানী দি দিওঁ। পানী দি হুইচেল কেইটা? 3টামান মাৰিব লাগিব, খাচী মাংস সিজোতে টাইম লাগিবতো। 3টা। হৈ যাব। দি দিওঁ, চেনটো মজা আহিব। লাষ্টত এড কৰা হৈছে ইয়াত লং ইলাচি দালচেনি পেষ্ট মানে অলপ গোটা গোটা হৈ আছে ন? এয়া এতিয়া মাৰি দিলোঁ। এতিয়া চিটি অহালৈ ৰখিব লাগিব আৰু। কেইটা মাৰিব লাগিব? 4টামান, তেতিয়াহে সিজিব। হৈ গ'ল। খুলি দিলোঁ প্ৰেছাৰৰ ঢাকনা। এয়া কি হৈছে জানো, পানীটো অকণমান বেছি হৈ গ'ল। পানী বেছি হ'ল ন? এতিয়া অলপ আকৌ উতলাই দিব লাগিব।
আহিলে লাগে ইয়াতে ট্ৰান্সফাৰ নে ইয়াতে ইয়াতে হৈ যাব মই দিওঁতে গম পাইছিলোঁ পানী বেছি হৈছে বুলি ফাৰ্ষ্ট মই লৈছোঁ লৈ লোৱা তাৰপিছত আহিলে নিজে ল'বা দেই লোৱা এতিয়া তুমি কিমান খাবা ভাত হা খাম এনেইতো ডাঠকৈ দিয়া কেইটামান ओ भाई मारो मुझे मारो হয় নাই আলু নাইচোন তুমিহে ভাঙি দিছিলা আলুবিলাক চব আলু এপিচ দিবি रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का হ'ব লাগিলে আৰু লৈ ল'ম ভাত কিমান খাবা কোনকৈ নধৰিবা বোলো তাকে ধৰা কিমান খাবা ভাত হা খাম কিমান খাবা কিমান বহুত টেষ্টি হৈছে হা ভাল হৈছে নাই কোনে বনাইছে মিষ্টাৰ প্ৰণৱজ্যোতি বৰা অঁ বনাব জানিছোঁ নাই অঁ আৰু তেতিয়া টাটা পাই বাই অ'কে কৈ দিয়া এইফালে আমাৰ এজন আছে আজিলৈ টাটা পাই বাই কৈ দিয়া অ'কে বাই আমি এতিয়া খাই লওঁ দেই খাই বৈ আজৰি হৈ কৰিবলগীয়া কাম বনকেইটা কৰি মেলি এতিয়া শুই যাওঁ আৰু ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি থ'ব যাতে মোৰ ন'টিফিকেশ্যনবোৰ পাই থাকে আৰু বহুত মৰম দিছে আপোনালোকে আৰু বহুত মৰম দিব ধন্যবাদ টাটা বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম বাই